হেল্ল', কি খবৰ? সকলোৰে ভালে আছে? সকলোৱে নিশ্চয়। আজি আমি আহিছোঁ পিকনিক খাবলৈ। তো বছৰ প্ৰায় আধা হ'লেই গৈ, তো আমি আজিহে আহিছোঁ পিকনিক খাবলৈ। আৰু আজি নেক্সট দিন, আৰু আমাৰ মাইনাজনীৰ হৈছে গা বেয়া। আৰু এতিয়া সন্ধিয়া সময় আমাৰ এই দুজনে লগাইছে মোৰ লগত খেলা ধেমালি। আৰু খেল ধেমালি কৰি ইহঁতে মোৰ লগত কি কৰি আছে দেখিছেনে? মৰমো কৰিছে আৰু মোৰ লগত ভিডিঅ' বনাই চাইছে। আৰু ভিডিঅ' বনাই আকৌ চাব বিচাৰিছে যে কি কৰিছোঁ, কি কৰা নাই, সেইবোৰ চাব বিচাৰিছে। দেখিছে কিমান মৰম কৰে মোক। এনে কিন্তু বহুত বদমাছ, দুয়োটাই বহুত অত্যাচাৰ কৰে। কিন্তু যেতিয়া খেলে ভালকৈ খেলে আৰু বহুত মৰমীয়াল। ইহঁতে আচলতে মানুহক ভাল পায়, বহুত মৰম কৰে। আৰু আজি আমাৰ ইয়াতে গাঁৱত আছে পালনাম, আৰু সেইকাৰণে পালনামৰ শোভাযাত্ৰা ওলাইছে। আজি সন্ধিয়াৰ পৰা পালনাম আমাৰ ইয়াতে আৰম্ভ হ'ব, আৰু পালনামৰ তাতেও যাম আমি সেৱা জনাব। তাতে আপোনালোকক লৈ যাম। আৰু এয়া দেখিছেনে, পালনাম মহোৎসৱৰ আৰম্ভণিৰ শোভাযাত্ৰা ওলাইছে, আৰু তাকে আপোনালোকৰ লগত অলপ ভিডিঅ' শ্বেয়াৰ কৰি ৰাখিছোঁ। আৰু নানান ধৰণৰ এয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে, আৰু দেখি ভাল লাগিছে। বিভিন্ন ধৰণৰ পৰম্পৰাগত সাজ পোছাক পিন্ধি ৰাস্তাৰ শোভাযাত্ৰা আৰম্ভ কৰিছে, আৰু সকলোৱে মিলি খোজকাঢ়িছে। দেখাত ভাল লাগিছে, আৰু মই যিখিনি পাৰিছোঁ কেমেৰাবন্দী কৰি ৰাখিছোঁ। তো আজি হৈছে আমাৰ মেৰিজ এনিভাৰ্চেৰী। আজি দিনটো অতিকৈ শুভ। আজি আমাৰ ইয়াতে পালনাম মহোৎসৱ আছে, আৰু এতিয়া আমি সন্ধিয়া ঘৰতে মই এই কেকটো বনাইছিলোঁ, আৰু এইটোৱে কাটি কোনোমতেই আমাৰ এনিভাৰ্চেৰীটো চেলিব্ৰেট কৰি আছোঁ। আমাৰ বৈবাহিক জীৱনৰ 6টা বছৰ সম্পূৰ্ণ হ'ল। আপোনালোকে আশীৰ্বাদ কৰিব। এনেদৰে যেন আমি হাঁহি ধেমালিকে সুখে দুখে এজনে আনজনক লগ দি ভালদৰে যেন জীৱনটো কটাই যাব পাৰোঁ। আৰু আজিৰ দিনটো ইমানেই শুভ যে আজিৰ দিনটোতে আমাৰ গাঁৱত পালনামটো আছে, আৰু তাতে আমি সেৱা কৰিব যাম সন্ধিয়া বুলিব আমাৰ যাওঁতে ৰাতিয়ে হ'ল। আমাৰ 10:30মান বাজিলে ঘৰৰ পৰা যাওঁতে, কাৰণ মাইনাই ভাত খাই শুলে। তাৰপিছতহে আমি গ'লোঁ। এয়া আমি